হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ ফাৰ্ষ্ট ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু মই হাতত গিফ্ট এটা লৈ কলেজ যাবলৈ ওলাইছোঁ, যিহেতু মোৰ কলেজত আছে আজি ফাইনেল এক্সামৰ ফৰ্ম ফিল আপ আৰু মোৰ হাইস্কুলৰ ছাৰ এজনৰ বিয়া। বলকচোন চাওঁ আজি মোৰ। আৰু এয়া মই কলেজ আহি পালোঁ। কলেজ আহি পোৱাৰ পিছতে ফৰ্ম ফিল আপৰ কাৰণে ইমান বেছি বাহিৰত লাইন আছিল আৰু ভিতৰতো বহুতেই বেছি লাইন আছিল। মই কিবাকৈ ফৰ্মখন জমা দি কিনে ঘৰলৈ যাম বুলি ওলালোঁ আৰু ঘৰ আহি পায়ে মই ৰেডি হৈ ল'লোঁ ছাৰৰ বিয়াৰ কাৰণে। এতিয়া মই গৈ আছোঁ ছাৰৰ বিয়াখনলৈ আৰু ফাইনেলি মই ছাৰৰ বিয়া পালোহি। আৰু এতিয়া ভোক লাগিছে, ইমান দূৰৰ পৰা আহিছোঁ, কিবা এটা খাই লওঁ। এয়া ভাত দিছে আৰু ভাত খাই উঠি ওলাই আহি পিনে এইপিনে আছিল বেণ্ড পাৰ্টি, বহুত ধুনীয়াকৈ বজালে। চালোঁ অকণমান আৰু মই যেতিয়া গৈছিলোঁ তেতিয়া প্ৰায় মানুহ নাছিলে, কাৰণ বতৰ বেয়া পিনে মোৰ যাই পাওঁতে দেৰি হ'ল। এনেকৈ বিয়াখন চালোঁ, বহুত ভাল লাগিল ছাৰৰ বিয়া। ছাৰক বাই বাই দি এতিয়া মই ঘৰত আহিবলৈ ওলালোঁ। বাকী আপোনালোকে ক'ব ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব। বাকী নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।